हेलो गाइज डलिर अमेजिंग ब्लगले আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি ব্লগটোত আমি যাবলৈ ওলাইছো গুৱাহাটীত মানে ফুৰিবলৈ যোৱা কথা মানে গুৱাহাটীত মানে একোলেণ্ড আছে ন তাত যাম তো আৰু আমি ভাবিলো যে হেৰি গৰম বন্ধ বুলি ক'ত যাওঁ আৰু হেনেকা ফুৰা জায়গা নাই দূৰতো যাব নোৱাৰি বেছি দিন মানে বন্ধ এমাহ বন্ধ দিছে তো সেইবাবে ভাবিলো যে গুৱাহাটীলৈ যাওঁ গুৱাহাটীলৈ সায়েন্স মিউজিয়াম কলাক্ষেত্ৰ এইবিলাক চাই তাৰ পিছত একোলেণ্ডত ঘুমাম তো কাপোৰ চাপোৰ লৈ ললো আৰু মই ৰাতিপুৱা সোনকালে উঠিলো কাৰণ একোলেণ্ডত যোৱা কথা হয় ন সোনকালে উঠিলো আৰু গাড়ীও সোনকালে আহিব বুলি কৈছে তো মোৰ ভাইটিয়ে যাব বুলি ইমান সোনকালে উঠিলে নহয় 4টাতে উঠিলে মই লেট হৈ গ'ল মানে উঠাত লেট হৈ মই মানে গা চা ধুই ৰেডি হ'লো আৰু বাকীবিলাকে ৰেডি হৈ আছে তো মই আজি ভাবিলোঁ যে আজি নিউ ব্লগ এটা কৰোঁ কাৰণ ফুৰিবলৈ যোৱা কথা হয় নিউ ব্লগ এটা নকৰিলে বেয়া হ'ব তো ব্লগটো মানে আৰম্ভ কৰিলোঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ নাপাহৰিবা আৰু গাড়ী অহালৈকে কণ্টিনিউ কৰিবলৈ মই চেষ্টা কৰিম তো ভিডিঅ'টো চাই থাকক আৰু গাইজ গাড়ী নহালৈকে মই এটা বস্তু দেখাই দিছোঁ আমাৰ ৰঙিয়াত মানে ঘৰ বনাই আছে তো এইখন গ্ৰিলৰ দৰজাখন লগাই দিছে মানে বান্দৰ চান্দৰ আহেনে সেইকাৰণে এইটো ৰুম এটা মানে খৰি চৰি ৰাখিছে তাৰপিছত কৰিডৰ এইটো এটা ৰুম আৰু এখন সৰু ঠেলা মোৰ ভাইটিৰ কাৰণে বনাই দিছে খেলা ঠেলা তো বাকী ৰুমকেইটা দেখাইছোঁ এইটো ৰুমত গ্লাছ লগালে বাৰু এইকেইটা ৰুমতো লগাইছে গ্লাছ এইবিলাক লগালে তাৰপিছত এইটো গ্লাছ লগাইছে এইবিলাক তো আৰু এটা ৰুম আছে সেইটো মানে এতিয়া পাকঘৰ নাই বনোৱা তো পাকঘৰ বনোৱালৈকে ইয়াতে থাকিব ইয়াতে খোৱা লোৱা হ'ব মানে তো এখন দৰজা পাকঘৰটো মানে এইখিনিত হ'ব মই দেখাইছোঁ এইখিনিত হ'ব ইয়াত হ'ব কাৰণ হেৰি যে চবকে লগ কৰাই দিছোঁ চবেই ওলোৱাত কেনেকৈ ব্যস্ত মই মনে মনে যাম কাৰণ দেখিলে বহুত পিটিব 6:47 গাড়ী আহি গ'ল গাড়ীত বহিলোঁ এতিয়া কেনেকুৱা লাগিছে ভাল লাগিছে ইয়াত বহি আছোঁ এতিয়া বেগ চেগ ওলাইছে গাড়ীত বহি আছোঁ এতিয়া একোলেণ্ড আহি পালোঁ আহিলোঁ খোলা নাই নেকি কোনটো চাইডে মই এই চশমা কিনিবোৰ ৰখি এইটো একোলেণ্ড বুলি লিখা আছে একোলেণ্ডত বন্ধ কৰি থৈছে এতিয়া অ'পন হোৱাই নাই হৈছে খুলিছে জানো চাব আহিছোঁ ওলাব পৰা নাই বৰ দিগদাৰ খেলি মেলি হৈ আছে ভালে যে চাই দিয়া ন বস্তু আছে মই ওলাব পৰা নাই বস্তু এই বগা চশমা নাই নেকি ইয়াত বগা নাই মা আৰু এইটো 150 কৰি তোমাৰ সেই তাতহে যোৱা তুমি বগা তাত বগা আছে ইয়াত বগা নাই অঁ এইটো মই সোমাই দিম বাৰু তাতে চোৱা এইটো ৰখছে চশমাই ভাল বিচাৰি নাই পোৱা একযোৰ ল'লোঁ মই একোলেণ্ডত নাযাৰা
এতিয়া এইবিলাক অ' বিবেক আমি হেৰাই যাম ইয়াতে শেষ কৰিবা এইবিলাক ফ্লাইটত উঠিম আৰু গাইজ মই দেখাব পাৰিলে দেখাম নোৱাৰিলে নেদেখাম মানে ইয়াত বহুত ভিৰ সেইকাৰণে মানে মই অকণে দেখাইছোঁ এইবিলাক একলেণ্ডৰ পৰা ঘূৰি এইবাৰ ছায়েন্স মিউজিয়ামত আহিছোঁ ইয়াত মহাত্মা গান্ধীৰ বিষয়ে কিছু জানিব পাৰি ছায়েন্স মিউজিয়ামত চাবলগীয়া বস্তু এনেকুৱা নাই কেৱল বিজ্ঞানীসকলৰ কথাহে আছে ইয়াত তথাপিও আৰু মই দুখনমান বস্তু দিছোঁ আপোনালোকে চাই ল'বচোন তো আজিৰ ভিডিঅ'টো ইমানে লগাই আছিলে যদি ভাল পায় লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব